আজি শনিবাৰে কলেজ সোনকালে ছুটি দিব, তথাপিও কলেজ যাবই লাগিব আজি, নহ'লে এটেণ্ডেঞ্চ কমি যাব। ইমান ধুনীয়াকৈ আঁকিছে, এইবোৰ হৈছে চোকা ল'ৰা ছোৱালী। আমি গেধাবোৰে কলেজ আহি ইফালে ঘূৰি কলেজত এটেণ্ডেঞ্চ থকা বাহিৰে আৰু একো কাম নাই। কলেজ বাৰু সোনকালে ছুটি দিলে, কলেজৰ পৰা আহি ৰুমৰ বাচন বৰ্তনবোৰ ধুই ললোঁ। ৰুমৰ কামবোৰ কৰি হ'লেই বাৰু এতিয়া যাম অলপ ক্ৰিকেট খেলিব। দুটা বল এইকাৰণেই লোৱা হৈছে, তাত আমি 8ৰ ভিতৰত ক্ৰিকেট প্ৰেক্টিচ কৰিম। অচিনাকি বাটৰ সুৰে মোক কি কথা কৈ যায় সৰু ইয়াত খেলিবলৈ ডাঙৰ ফিল্ড নাই, সেইবাবে আমি এনেকৈ 4-5টা বল দিয়ে আৰু এটা বেট ধৰে। ক্ৰিকেট খেলি হ'লেই বাৰু এতিয়া যাওঁ ৰুমত কিছুমান কাম কৰিব লগা আছে, কামখিনি কৰি লওঁ। বিশেষ একো কাম নাই বাৰু, যিহেতু মই আজি ঘৰলৈ যাম, সেইবাবে ইউনিফৰ্ম চাৰ্টটো পেণ্টটো লৈ লৈছোঁ। সোমবাৰে যিহেতু ঘৰৰ পৰাই ডাইৰেক্ট কলেজ আহিম, সেইকাৰণে ৰুমলৈ আহি আকৌ ইউনিফৰ্ম চোলা কাপোৰ পিন্ধি কলেজলৈ যাবলৈ টাইম নহ'ব, সেইবাবে বস্তুকেইটা লৈ লৈছোঁ। ৰুমৰ পৰা ওলাই ৰাস্তাত আহি পাইছিলোহে, লগতে টমটমখন পালোঁ, ভালেই হ'ল। টমটমখনত উঠি পিনে পালোগৈ কেবিত। তেখেতক দিবলগীয়া হ'ল ভাড়া 30 টকা। তেখেতক ভাড়াটো দিলোঁ বাৰু, এইকণ পাইছোঁহি আৰু বহুত দূৰ যাব আছে। তেখেতৰ পৰা বিদায় লৈ মই গাড়ীত উঠি যাওঁ ঘৰলৈ।